ৰবাচোন ৰবা অলপ পিছত ফোন কৰি আছো এটা ইম্পৰ্টেণ্ট কাম আহি গৈছে সাদা অবিহনে জীয়াই থকাই টান ঐ জীয়াই থকাই টান সেই সাধাকে লৈ লকডাউনত মোৰ ৰখিছে কটানা জীৱন ঐ একেইটা দিনত মোৰ ৰখিছে বহুকেইটা জীৱন ঐ নব সাদা বনছ নেকি হা সাদা মনছো ৰবা দে 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 কিস্তি দেচোন এই 10 টকা আহিছে তাত দিবা নৰিয়া এ হক দা তোমাৰ কাৰণে মই আজি যে গল্লান মালৰ ফোন কাটি ফেললো যিটো কষ্টত পটছলো সেই ফোন কাটি ফেলছো তুমি আৰু খোলা সাদা দিয়াত মৰি যাবা না লৰা ইমান কবা নহয় ঐ বাপৰে বাপ আজি তুমি মোৰ কাৰণে ভগৱান তুলিলা মানুহে সেইগিলা বাদ দিয়া বুলি একেদিন যি অৱস্থা এই লকডাউনৰ কাৰণে আমাৰ মাইকী একেদিন ভেদাইলতা ভাত বেহুৰাত একো কি ৰান্ধি খোৱালা কি কবা আমাৰ মাৰো হেনা আনে বেয়া মোটামুটি সেউজীয়া বস্তু যি দেখা পাইছে কলপাতো আনি ভাজি খুৱাই হেনা আনে কথা একদম ৰিয়েল কথা কৈছে হেনা আনে এটা বস্তু না জ্বালা ৰাগ বেহুৰ ৰাগ চব এই আমাৰ মাক কিন্তু জ্বালা ৰাগ কিনিব দিয়ে না জ্বালা লাগব না কথা আছে সেইটো থাকিলে নেকি বন্ধু বন্ধু হয় নিংনা তোৰ উঠিব মাতছি না ৰাতিপুৱাই মাতি আহিছি মই তাকে কম বুলি আহিলো এটা বিৰাট কাহিনী না নিংনা 5 কিলো নিংকি আনছি আচল কানে কি জিলপি 2 ভাই হইলা আপেল বাপেকা আপেল লৈ আহিছি 1 কিলো অৰিজিনাল নে কিলো অৰিজিনাল আপেল কিলো আপেল হইলা বিদ্যা বিদ্যা বদলা ডাইৰেক্ট 6টা বাজাৰ লগ 1 সেকেন্ড লেট নাই গোটা কিটা যাম আৰু নিংনাৰ এটা কোনবা আয়াক আছে আৰু এটা কথা মনত পছি তাক লৈ যাব লাগব কি নাম আছিল লাৰু নে কিটা লৈ যাব লাগব ভাই এতি মিছ নকৰবি এতি মিছ তো বিলেনি হয় মই নহয় নব বাত মই উপকাৰ এই বাপ কোনবা এটা মেনেজ কৰবি আৰু নহয় মই জিলপিটো ভাল তই জিলপি বিলবি কথাটো শুন ইটা ততো যাও লগে মই অলপ হেন্দু পুছি ভাল এই বিদ্যা গধুলো এই আমাৰ কিটা ভিতৰত নেলি আমাৰ ইতে ৰলি জিলপি হে হলাম পাৰা ইলে কথা বলা দেখি মাত ও নিংনা ও কি আগবাসি না কি বাবা কি চলছে না বয় আসলে লাগি ভকত নাহিলে নেকি নাহিলে মাতছিনো কি কৰিম আৰু আমি যাবা নেকি আপোনালোকে যি কৰে আপোনালোকৰ ওপৰতে দিছো আৰু মই এই বেচাৰা কোৱা কথাটো নহয় ইমান হেনি জগাৰ কৰছি কষ্ট কৰছি ই বেয়া এটা যদি নাখাবা যাও ঈশ্বৰে বেয়া পাব নেটো বেয়া কথা বেলেগ ই বেয়া পাব কথা বেলেগ লকডাউন পঢ়ি সামৰণি মাৰ কি বেয়া লাভ না 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 মগা মাৰো এই শুদ্ধ কথা দিছো আমাৰ সেইটো নাপাৰবি বিলেমি আমাক সেইটো মোৰ পদৈ পদৈ মনত আছে দে আৰম্ভ কৰ আৰু নগদি হান লেবাৰ লাগি আছে কিবে বেলেগ ভাষাত লেখা আছে নেকি তাকেই দিলো হা গমে বনা কি আছে কিবে ভাষাটোতো আমাৰ লগত নিমিলে হেনবা অলপ আমাৰ অৰিজিনেল আছে নাই আমাৰ খান আনছুৱে আনছে আনছু আছে এই বিটি এখানে এই এখানে পর এখানো থাকু Oh no! ৰেচু কাম কিয় কৰিলে নহয় অলপ নিমখ জিনে চাচি ৰব ৰেচু কাম কৰিব লাগিছিল কিন্তু এই নাই আপোনাক মই এটা কথা কওঁ ভগৱানক নিমখ নালাগে কিবা নাপায় সেইকাৰণে এতিয়া খাবা পাৰে বেয়া ক্ষমা কৰিব আমাৰ এইটো চাখেই এইটো আমাৰ চাখেই ঠিক আছে এনে মই আঞ্জা মাই বনালো চাকো আমাৰ এতিয়া যি হ'ল মানে মানুহ ভুল হ'ব পাৰে ডাঙৰ কথা নহয় কথাটো হ'ল কি এতিয়া মই পঢ়ি যাম আপুনি বঢ়িয়াকৈ এই ভক্তজনক বুজাই দিব বুজাই দিম
ও আগৰ ক আছলি ক ও ইটাৰ ক হলি ক ও খাবা নাপায় ক মহাভাৰতৰ বনাত সুখে গেলি ক তাৰমানে কথাটো অলপ কৈ দে মানে কি বুজাই দে নতুন নেকি আমি মানে বেছি নহয় না ইংলিছ এবাৰ একদম কম দিম মই বুজি আছো কৃষ্ণ ভাল লাগছে দে আপোনালোকে মন দিব বুজাই দিব কথা নাই হোৱাট ইজ এ ক ওল্ড ক ইজ বিগ ৰিচেণ্ট ক ইজ স্মল মানে ইংলিছ আগৰ ক যোনটো পাঠশালা স্কুলৰ ক আছিল আৰু এখন কি কিতাপ দি আছে তাৰে কটো তুমি চোৱা নিজে চকু আমি দেখা আৰু জানা আৰু পাঠশালা খানো কতো বাপৰে পঢ়ান কুল মিলে কি হল ইতিয়াৰ ক আৰু তেতিয়াৰ ক মানে এখন বুজিছি আৰু এতিয়া বৰ্তমান কি চলি আছে দেখোন লকডাউন সকলোৱে জানো আৰু লকডাউনত আমি তেনেকৈ খাব বনাই এন্দতো সেই আকে আমি আৰু কিবা কৰিছো কিন্তু কৰিবই পৰা নাই সেইকাৰণে সুখে সুখে বৰ্তমান এই অৱস্থা চব নিজে দেখলি কেম্বা দেখাইছো কৰ অৱস্থা দেখলি কথাটো হৈছে কি পিছফালৰ খিনিৰ পৰা আমি সহযোগটো পাই আছো আগফাল আৰু বাওঁফালৰ পৰা সহযোগ পোৱা নাই এ কৃষ্ণয়ে কদা মোৰ গাছত উঠি ও পিছেল খাই পৰি গেল তাৰমানে কি হল কৃষ্ণ তাৰমানে এদিন জেংৰা পাতন না ইয়াৰ কৃষ্ণই কদামৰ গাছত উঠিলে গোটাইকেইটা চলি হাত দিছিলো আমি জেংৰা পাতৰ গাছে গাছে নুঠি কৃষ্ণ নাশুনিলে নুশুনি কি কৰিলে সি গাছত উঠিলে উঠি গেল ঠিকেই যাই গাছত উঠি তাৰমানে ঠানি এটাত বহি আছিল এনেতে এই বাবান দা হাতৰ হাবাৰ পৰা ৰাধা আহিল এই ৰাধাক দেখাবা সি তাৰমানে য'ত ধৰি আছিল ঠানিটো ভাঙি গেল ভাঙি যায় গেলা পিছলি ये काश्मीरी आपेलो কথা কৈছিলি তই আসামিজ আপেলো নাই আছে তলত চাও নাই তুমি কি জান বেয়া আমি এই পুঠি বসছো গল কুল ঘুরে গেছি দিব নয় গিলাস দিব এ আরে হে করলো সব বস দে তুমি দেখাও না আবার আপু দে রাইস খাওয়া দেবো নমো নমো নারী কল আজই উখে ফেলে মাটিত পর ও আমি তাক বটলি আনি ও কাটি ফেলে ভাগে পাতে খাও কৃষ্ণ কৃষ্ণ হরি আজিকালি আকৌ খাব ল'ৰা হৈছে বাপৰে ইমান দাম ঐ নব এই নিতুলৰ কথা ভেলু নাই ভাই পচি কিবা আৰু হচি কিবা কালি হয় দে কথাটো আপেল অনাৰ কথা আছিল হয়নে নিমকি জিলপি আটাও দেখোন দেখা নাপায় কম এটা কামো নহয় এটা কামো নহয় আচল কাই কথা সেনেকৈ হালি নহ'ব এবাৰ পৰা যি হয় না আমি নিজাববীয়াকৈ কৰিম চব আমি নিজাববীয়া চব কামবিলাক কৰিলোঁ এইবিলাক ভিত্তি কৰি থাকি লাভ নাই কৃষ্ণ কৃষ্ণ পৰা মানে পথাৰত দেখি যাওঁ দিন যোৱা নাই তাকে পৰা ভাবছোঁ যাওঁ কি হয় হেৰি আপোনালোকৰ ক'ত প্ৰগ্ৰেম আছেনে এই প্ৰগ্ৰেমৰ কথা কৈ আছা প্ৰগ্ৰেম তাৰমানে কালি মই গুৱাহাটীৰ পৰা আহিলোঁ আহি মানে চবৰে মুখত শুনো আপোনালোকৰ পাথৰৰ কথা শুনছি ন শুনছোঁ ভাল হ'ব বুলি শুনছি নেকি যাব লাগিব আজি ন যাম নাকি যাবাবি মিলাম আমি আপুনি যাম কিন্তু আমাৰ এটা কথা শুনক বেলেগ হওক নহওক আমাক কিন্তু চিহত 3 পেকেট চাধা 2 পেকেট
এখিনি কম্পালসরি বাকি আপনি যি লাগে তাকে দিন আপনার গেলি হল শিল্পী লিস্ট কান দিয়ে দেব যি লাগে আমার লিস্ট কান দি কাহান মতো সব আগে লাগবে কিন্তু আমি লিস্টখন আছে এখন লিস্ট মতে আমার বস্তু কি দিলি হল আমি যাম বুঝছি না আমি গডলে যাম আপনার তাত আপনি এটা যাব পারে যাবো তো গডলে ফাইনাল যাব শুন নব এতিয়া সদায় গাওয়া দিয়া কিন্তু গাড়ি টিকবে নরা কিবা চেঞ্জ কৰিব লাগব আজি দুটো দিয়া ৰিহাৰ্সাল কৰি যাও দে হেৰি মোৰ তাত এখানত আছিল দুটামান কিবা লেখা মনত পৰিলে লিখি থ লৈ যাও না তোৰ এইটো ভাল থব ভাই এইটো সেই কি মই যে পঢ়িম তো সেইদিনা একে নিয়মতে মই পঢ়ি দিম নিয়মকে ভাল পাইছি ৰাজি আৰু সেই মই পিছে এটাই চা মই পঢ়ি দিম তই বুজাই দিবি তই বুজি দিব পারবি না করুণার সাগর হরির নাম লবলৈ নালাগে ভাগর করুণার সাগর হ্যাঁ করুণার সাগর হৈ গৈছে কিন্তু ছাৰ হয় ওয়ালটো করুণাই করুণা এই আৰু সিম্পল বুজাই দিলি হ'ল হেনকে এটা জানিছিল আৰু এটা কৈছে হৰিৰ নাম ল'বলৈ নালাগে ভাগৰ করুণার আগতে মানুহৰ ভাগাৰ লাগছিল এতিয়া নালাগে এতিয়া করুণা হার পাই এনি টাইম হৰিৰ নামে লৈ থাকে এই পারবি তই পাৰিম না কৰি গেলি আচ্ছা এবার আছে নেক্সট দিয়া তুমি আরম্ভ কর তুমি চিত্ত বৃত্তি মূর প্রবর্তক নারায়ণ ও তুমি নাথ মই নাথ বন্ত মানে তুমি চিত্ত মানে কি তুমি চিত্ত বৃত্তি মূর মানে তোমাক চোৱাৰ বৃত্তি মূর হেনকা কলি হ'ব মই হেনি কৈ দিবা লাগে তোমাক চোৱাৰ বৃত্তি মূর মানে বৃত্তি মানে গম পাইছে সেই কাম আৰু প্রবর্তক নারায়ণ এইগিলা কোনি লিখে গেছি সব নারায়ণ প্রভু ভগবন্ত হৈ গেল তুমি নাথ মই নাথ বন্ত তুমি নাচলি মৌ নাচাও এই মোৰ লাষ্ট কথা এনেকা কৈ দিলি শেষ আজি হেনি পঢ়িম হ'ব দক বঢ়িয়া আছে এনেকা আজি আৰম্ভ কৰি দিম আজিও ফালতু তাৰমানে আমাৰ